তাকেই বলবো। মই তাকেই বিচাৰো তাক কৰিব পাৰিবি জানো? কোৱা কোৱা। শুনিছো জগতৰে কিমান মই মিথ্যা মাতিব নাই। ঐ ঘুরে ভুল বলে তুলাদি মুন্ডা করিছিলাম। উত্তম তেন্তে দিন তাকে আজ ভাই তোর কাজ চলবে আহিছো। যাও মোৰ উপদায় নাই হেৰ মূৰ্খ। কৃষ্ণৰ লগত ৰং কৰি নহ'বনে তোৰ অকাল মৰণ? দুটি নইৰে চাই লৈ ভাল তই কেনি নেপালাই তো মই এই কাষত তেন্তে সাধু কৰিবলৈ তোৰ মৃত্যু। দেবী তুমি ভক্তির কারণে দয়াবি রক্ষা করি। খাদ্য কি লৈ যোৱা এই পাখণ্ডক ৰথৰ আগত বান্ধি লৈ যোৱা এই পাখণ্ডক। ভগ্নীৰ দৰে তই আজি মৃত্যু দণ্ডৰ পৰা ৰক্ষা পালি। মূৰ্খ লখিমপুৰৰ তেখেতে এই নাটকত বন্ধ হৈ 500 টকা পাইছে। ধন্যবাদ নাথ গাঁৱৰীয়া, আপোনাৰ এই বহুমূলীয়া আশীৰ্বাদ আমি গ্ৰহণ কৰিছোঁ। এটি